হাই হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বীৰবল আৰু আপোনালোক সকলোকে এটা বলবমৰ পুনৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো গাইজ আজি আমি যাম শিৱসাগৰলৈ। তো আমাক ঘাৰ মৰাৰ পৰা মই পিছৰ ভিডিঅ' এটা বনাইছিলোঁ। বলবম আমি গৈছিলোঁ মহামৃত্যুঞ্জয় মন্দিৰলৈ লখিমপুৰৰ পৰা। তো আজি শিৱসাগৰৰ শিৱদৌল আৰু তাত গৈ জল অভিষেক কৰিম, মহাদেৱৰ সেৱা পূজা কৰিম, বলবম। তো শাওণ মাহৰ এইটো 2023 চনৰ শাওণ মাহৰ আজি লাষ্ট বলবম হয়। তো যাওঁ বলক গাইজ, ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ। এণ্ড গাইজ আমি এইখন গাড়ীতে যাম আৰু গাড়ীখন ধুনীয়াকৈ টিউপাল ৰছী দি ধুনীয়াকৈ বান্ধি লোৱা হৈছে যাতে বৰষুণৰ পৰা বাচি, আৰু এইখন গাড়ীতে ধুনীয়াকৈ আমি যাম। চাই থাকক ভিডিঅ'টো গাইজ। আৰু ইয়াত সকলো মাইকৰ ছিষ্টেম আছে, চাউণ্ড ছিষ্টেম আছে, নাগাৰা আছে, বাচন বৰ্তন চব ৰেডি হৈ আছে। তো গাইজ যাওঁ বলক। আৰু গাইজ আমাক ৰাইজে বিদায় দিবলৈ আহিলে। তো লেটছ গো। আৰু গাইছ আমি আহি শিৱসাগৰৰ শিৱদৌলৰ প্ৰাংগণ পালোহি আৰু সন্মুখত এনেকুৱা মেলাৰ দৰে হৈ আছে আৰু ভক্তসকলো বহুত আছে। তো এতিয়া আমি যাওঁ বলক, শিৱদৌল এবাৰ দৰ্শন কৰি লওঁ। আৰু গাইছ গেটৰ সন্মুখত লিখি থোৱা আছে দৌল খোলাৰ সময়, চাই লওক। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকৰ এইখিনিতে এটা প্ৰশ্ন উঠিব পাৰে যে শিৱসাগৰনো কোনে নিৰ্মাণ কৰিছিল। তো আহক আমি জানো ইতিহাসৰ দুই এটা কথা। তো স্বৰ্গদেউ শিৱসিংহই প্ৰথম ৰাণী বৰ ৰজা ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যুৰ পাছত তেওঁৰ বিবাহিতা ভনীয়েক দ্ৰৌপদীক বিয়া কৰাই অম্বিকা কুঁৱৰী বা মদাম্বিকা নাম দি বৰ ৰজা পাতিছিল। এইগৰাকী কুঁৱৰীৰ নিৰ্দেশক্ৰমে 1731 খ্ৰীষ্টপূৰ্বত সোণৰ কলচীৰ সৈতে শিৱদৌল, দেৱীদৌল আৰু বিষ্ণুদৌল নিৰ্মাণ কৰাৰ লগতে শিৱসাগৰৰ পুখুৰী খন্দোৱা হৈছিল। শিৱসাগৰৰ পুখুৰী বা বৰপুখুৰী খন্দোৱা হৈছিল। ঠিক আছে গাইছ। আৰু গাইছ সেয়া হ'ল শিৱদৌল। ইয়াৰ ভিতৰতে আই থিংক শিৱলিংগ আছে। গাইছ ইয়াৰ ভিতৰতে শিৱলিংগ আছে আৰু সকলো ভক্তসকলে সেৱা পূজা কৰি আছে। আৰু গাইছ দৌলটোৰ ওপৰত থকা কলচীৰ উচ্চতা, এইটো যে দেখিছে, এই উচ্চতা হ'ল কলচীটোৰ উচ্চতা হ'ল প্ৰায় 8 ফুট। শিৱদৌলৰ কলচীটোত থকা সোণখিনি এৰুৱাই নিবৰ কাৰণে মানসকলে কলচীটোলৈ গুলিয়াইছিল, কিন্তু কলচীটো একো অনিষ্ট কৰিব নোৱাৰিলে। আৰু 1950 চনত যিটো পৃথিৱীৰ ভিতৰত মানে ভাৰতৰ ভিতৰত চবতকৈ ডাঙৰ ভূমিকম্প হৈছিল, সেই ভূমিকম্পটোত কলচীটো তললৈ খহি পৰিছিল, কিন্তু পিছত উঠাই দিয়া হ'ল আকৌ। ঠিক আছে। আৰু গাইছ এয়া হ'ল দুৰ্গা দেৱীৰ দৌল। ইয়াতো সকলো ভক্তই সেৱা পূজা কৰিছে। আৰু গাইছ এইভাগ হ'ল বিষ্ণুদৌল। এই লিখা আছে চাওক, শ্ৰী শ্ৰী বিষ্ণুদৌল। আৰু ইয়াৰ ভিতৰতে বিষ্ণুদেৱৰ সেৱা পূজা কৰা হয়। আৰু গাইছ আমি শিৱসাগৰ এপাক দৰ্শন কৰি আহিলোঁ। শিৱদৌল, দুৰ্গা দেৱী দৌল আৰু বিষ্ণুদৌল দৰ্শন কৰি আহিলোঁ। আৰু এতিয়া আমি পালোহি দিচাং ঘাট। 12 কিলোমিটাৰমান হ'ব, কাৰণ কিয়নো তাত মানে নদী নাই ন, সেইটো কাৰণে আমি ব্ৰহ্মপুত্ৰলৈ আহিলোঁ। ব্ৰহ্মপুত্ৰত ধুনীয়াকৈ ইয়াৰ পৰা জল উঠাম, তাৰপিছত ধুনীয়াকৈ শিৱদৌলত গৈ জলাভিষেক কৰিম। তো গাইছ আপোনালোকে চাই থাকক। ভক্তগণে পূৰা পানী নি আছে ইয়াৰ পৰা সকলোৱে। পানী আনিবলৈ কি লাইন পাতিব লগা হৈছে নেকি? বহুত দীঘল লাইন কিন্তু। আৰু গাইছ ইয়াত চাওক, সকলো ভক্তসকলে এফালে পুৰুষ আৰু এফালে মহিলা আৰু আনফালে আৰক্ষী প্ৰশাসন কণ্ট্ৰল কৰি আছে। তো ইয়াৰ পৰাই মানে ডুবকি লগাই জল উঠাই আছে, শিৱলিংগত জলাভিষেক কৰিব। তো গাইছ চাওক কিমান ভক্ত, ৱাও, পুৰা ফুল হৈ আছে ব্ৰহ্মপুত্ৰৰ পাৰত দিচাং মুখৰ। ৱাও গাইছ চাওক, এইফালে জেওৱা দিও থোৱা আছে, এই যাতে ভক্তসকল নদীৰ সোঁতত উটি নাযায়। ৱাও, নাইচ কণ্ট্ৰল। আৰু ধুনীয়াকৈ প্ৰশাসনে কণ্ট্ৰল কৰি আছে, বঢ়িয়া।
আৰু এইফালে দিচাংমুখৰ ব্ৰহ্মপুত্ৰৰ পাৰত ভক্তসকলে কি কৰি আছে চাওঁচোন। ধূপবন্তি জ্বলোৱা নিচিনা দেখিবলৈ পাইছোঁ। ৱাও গাইছ, এইফালে নদীৰ কাষৰতো মানে ব্ৰহ্মপুত্ৰৰ কাষৰতো বিভিন্ন ভক্তসকলে ধূপবন্তি জ্বলাই। এইফালে কি লিংগ বনাই বেলপত্ৰ পূজা পাঠ কৰি মানে পুৰা ধুনীয়াকৈ সেৱা পূজা কৰি বাবাৰ শ্লিম আগবঢ়াই একদম ধুনীয়াকৈ সেৱা পূজা কৰি আছে ভক্তসকলে। ৱাও গাইছ, বঢ়িয়া। চাওক গাইছ কিমান ভিৰ। ইয়াতো সকলো ভক্ত মহিলা মানে সকলো আৰু পুৰুষ মহিলা সকলোৱে ধুনীয়াকৈ সেৱা পূজা কৰিছে, ধূপ বন্তি জ্বলাইছে। বঢ়িয়া। ৱাও গাইছ, এইবাৰ চাওক লিংগ চাৰিওফালে বন্তি জ্বলাই থৈছে আৰু বেলপত্ৰ ফুল দি এনেকৈ সেৱা পূজা কৰি থৈছে। আৰু এজনে পুৰা চিলিম টানি আছে, মজা। আৰু এইফালে চাওক, ৱাও ধুনীয়াকৈ ফুল দি থোৱা আছে, চিলিম আগবঢ়াই থোৱা আছে বাবাৰ, বোলে চিলিম টানি আছে, বঢ়িয়া। আৰু গাইছে ইয়াত ভিৰটো চাওক কিমান ভিৰ, বাহ বহুত ভিৰ। আৰু গাইছে এতিয়া ভিৰ কমিলে লাহে লাহে, তো এতিয়া আমি যাম ধুনীয়াকৈ পানী উঠাম ইয়াৰ পৰা নদীৰ পৰা আৰু যাম শিৱদৌল, তাত জলাভিষেক কৰিম বঢ়িয়াকৈ। গাইছ ভিৰ কমালৈকে আমি অলপ বাট চাই আছিলোঁ আৰু এতিয়া ধুনীয়াকৈ ভিৰ অলপ কমিলে আমি ধুনীয়াকৈ পানী উঠাওঁ আৰু শিৱদৌলত গৈ ধুনীয়াকৈ জলাভিষেক কৰোঁ। আপোনালোকক দেখাই আছোঁ, চাই থাকক ভিডিঅ'ৰ শেষলৈকে, স্কিপ নকৰাকৈ। এতিয়া গাইছে আমি দিচাং ঘাটৰ পৰা ওলাই দিলোঁ ব্ৰহ্মপুত্ৰ পাৰৰ পৰা, তো এতিয়া শিৱদৌল যাওঁ, বলক যাওঁ। আৰু গাইছ আমি এতিয়া আহি পালোহি শিৱদৌলৰ ওচৰত, মানে গাড়ীখন অলপ দূৰত থ'বলগীয়া হ'ল কাৰণ তাত বহুত ভিৰ, তালৈ যাব নিদিয়ে, তো যাই থাকোঁ বলক। আৰু এইফালে চাওক ডান্স চাওক ইহঁতৰ, ৱাহ। আৰু গাইজ ফাইনেলি আহি শিৱদৌলৰ সন্মুখৰ গেটখন পালোহি। আৰু ইয়াত গাইজ বহুত আগৰে পৰা ভক্তসকলে ৱেইট কৰি আছে গেট খোলালৈকে। গেট 4টামান বজাত খুলিব বুলি কৈছে, তো গাইজ এতিয়া 12:30মান বাজিছে, তো বহুতখিনি ভক্তৰ পুৰা ভিৰ হৈ আছে ইয়াতে, সকলো ৱেইট কৰি আছে শিৱদৌলৰ গেট খোলালৈকে। তললৈকে পুৰা ভক্তসকল পুৰা ৱেইট কৰি আছে চাওক। আৰু এইফালে মেলাখন চাওক, ৱাহ কিমান ভিৰ, ৱাও। আৰু আমিও বহি দিলোঁ, বহি ৱেইট কৰি আছোঁ। এতিয়া 4টা বজাত গেট খুলিব, তাৰপাছত আমিও সেৱা পূজা কৰিম। ঠিক আছে গাইছ, ভিৰ চাওক কিমান ভিৰ হৈছে, ৱাহ বহুত ভিৰ। আৰু গাইছ ফাইনেলি গেট খুলিলে, তো আমাৰো যাবৰ সময় আহি পালেহি, গেট খুলিব হ'ল। তো এতিয়া যাম, গৈ ভিতৰত ধুনীয়াকৈ জলাভিষেক কৰিম লিংগত। তো গাইছ এইখিনিতে কি হ'ল, মোৰ কেমেৰাটো মানে তললৈ ডাউন কৰি দিব লগা হ'ল, কেনেকৈ সোমালোঁ দেখিবলৈ পোৱা নগ'ল। তো গাইছ সোমাই আহি পালোহি। আৰু এইফালেও ভিৰ চাওক, এইফালেও লাইন, পুৰা লাইন পাতিব লগা হৈছে, ৱাও পুৰা লাইন, মানে এইফালেও পুৰা ভক্তগণ পুৰা ভিৰ হৈ আছে। চাওক আগলৈকে কিমান থোপ পাতি আছে চাওক, ৱাও গাইছ। আৰু পিছলৈও পুৰা, পিছত গেটৰ সিফালেও পুৰা ভক্তসকল আছে, আপোনালোকে চাব পাৰে। এইফালে চাওক গেটৰ সিপাৰেও কিমান ভক্তসকল আছে, ৱাও জয় শিৱ শংকৰ। बोल बम बोल बम बोल बम बोल बम बोल बम बोल बम
গাইজ এই তাতে মহাদেৱৰ লিংগ ভাগ আছে আৰু এনেকে এডাল মানে ইয়াত দি দিছে ইয়াৰ পৰা পানীটো গৈ তাত পৰিবগৈ লিংগত ইয়াত এইটো ইয়াৰ চিষ্টেমটো দি দিছে চাওক বহুত টাইম লাইনত থাকি আৰু অৱশেষত মানে পুৰা ভিৰ কিমান ভিৰ আপোনালোকে দেখি পালে আৰু অৱশেষত আহি লিংগত জল অভিষেক কৰিলোঁ শিৱদৌলৰ তো গাইজ এতিয়া এগছ বন্তি জ্বলাই লওঁ ইয়াতে সকলোৱে জ্বলাই আছে আৰু বন্তিগছ জ্বলাই লওঁ জয় শিৱশংকৰ এণ্ড গাইজ ধূপ বন্তি জ্বলাই সকলো সেৱা পূজা কৰি সমাপ্ত কৰিলোঁ জলাভিষেক কৰিলোঁ আপোনালোকে দেখা পালে আৰু এইভাগ হ'ল শিৱদৌল আৰু সেইফালে আছে যে সেইভাগ হ'ল দুৰ্গা দেৱী দৌল আৰু সেইফালে আছে বিষ্ণু দৌল আৰু ইয়াৰ ইটো পাৰে আছে এইভাগ যে দেখিছে ডাঙৰকৈ পুখুৰীটো এইটো হ'ল বৰ পুখুৰী ঠিক আছে আৰু পূৰা ভক্তসকলে পূৰা লাইন পাতি পূৰা ৰখি আছে আমি মানে আগতে আজৰি হৈ গ'লোঁ তো গাইজ ভিডিঅ'টো ইমান লগা আছিলে যদিহে ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টা বন্ধ দবাই দিব আকৌ নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে বাই বাই